Hello everyone, welcome back to my channel Niharika Gogoi. আপোনালোকক মোৰ এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৰে ভাল। ভালে কেইদিন হ'ল মই একো ব্লগ দিব পৰা নাছিলো। মানে অলপ গা বেয়া আছিল। আজি বহুত দিনৰ মূৰত ভাবিলো ব্লগ এটা বনাও। আজি হ'ল 1 জানুৱাৰী 2022ৰ প্ৰথম দিন। আজি আমাৰ ব্লগটো বেছি দীঘলীয়া নহয়। নতুন বছৰৰ প্ৰথমটো ব্লগ। নতুন বছৰ বুলি 1 তাৰিখে আমিও অলপ ওলাই গৈছিলোঁ। তাৰে এটি ভিডিঅ' কৰিছিলোঁ আপোনালোকৰ বাবে। বিশেষ সেইদিনা কোনো প্লেনিং নথকা ভিডিঅ'টো ইমান ভাল নহ'ল। এনেই জাষ্ট চাবলৈহে গ'লোঁ। বিশেষকৈ মিষ্টাৰ আৰু লগৰজন অকলে যোৱাৰ প্লেনিং আছিল। লগতে আমিও ওলালোঁ আৰু সিহঁতৰ প্লেনিংটো আমি ভাঙি দিলোঁ। এই ঠাইখন হৈছে জয়পুৰ নকটে ভিলেজ, নেপকো ব্ৰিজৰ তলতে। দুলীয়াজানৰ পৰা 13 কিলোমিটাৰমান হ'ব উখাপুৰ হৈ গ'লে। এনেই ইয়াতে চালোঁ ইয়াৰ পৰিৱেশ। ইয়ালৈ প্ৰায় আহি থকা হয়। পিছে সেইদিনাখন আমি কোনো প্লেনিং নোহোৱাকৈ হঠাতে গুচি আহিলোঁ আৰু তাত আমি খোৱা বোৱা কৰা নাছিলোঁ। মানে সেইদিনাখন হঠাৎ তালৈ গুচি গ'লোঁ, সেইবাবে একো যোগাৰ কৰিবও নহ'ল। আজি আমি দিহিং নদীৰ তললৈ যাম আৰু আজি ইয়াত বহুত ভিৰ। গাড়ী ৰখাবৰ জেগাই পোৱা নাই। আজি ইয়াত খোৱা নহ'ব। ৰিজৰ্টবিলাকো ইমানেই ভিৰ, সেয়েহে নগ'লোঁ। চাৰিওফালে মানুহবিলাকে খানা বনাইছে, এনজয় কৰিছে আৰু চবেই ফূৰ্তি কৰিছে। সঁচাই এটা ভাল লগা পৰিৱেশ। আৰু ইয়াত বেছি সময় আজি আমি থকা নহ'ব, সেয়েহে ব্লগটো বেছি দীঘলীয়া নকৰোঁ। আৰু আপোনালোকেও চাই যাওক আজিৰ ভিডিঅ'টো।